Hello everyone, মই আজি বনাইছো কলা চাউলৰ খীৰ। কলা চাউলৰ খীৰ এনেকৈ বনালে বহুত টেষ্টি হয় আৰু মই কেনেকৈ বনাইছো চাওঁ আহকচোন ভিডিঅ'টোৰ জৰিয়তে। সকলোৱে যাতে ভিডিঅ'টো লাষ্টলৈকে চাই যাব, মাজত স্কিপ নকৰাকৈ। মই গাখীৰ লৈছো 1 লিটাৰ আৰু এতিয়া মই তেজপাত 2 খিলা দি দিছো। গাখীৰখিনি অলপমান গৰম কৰি, বেছি গৰম নকৰো। গাখীৰখিনি অলপমান গৰম হৈ গ'ল আৰু মই এইখিনি চাউল, কলা চাউলখিনি মই এতিয়া ইয়াত দি দিলোঁ। 1 কাপ চাউল লৈছোঁ, মই বেছি চাউল লোৱা নাই আৰু যিহেতু খীৰ 1 কাপ চাউলত 1 লিটাৰ গাখীৰ বহুত ধুনীয়া হয়, সেইটো কাৰণে মই কমকৈ চাউলখিনি লৈছোঁ। এতিয়া ভালকৈ এইখিনি উতলা আহিবলৈ দিম। খীৰখিনি অলপমান দেৰি সিজোৱাৰ পাছত মই চেনি দি দিছোঁ। চেনিখিনি জোখৰ মতে দিব। মই এবাটি লৈছোঁ চেনি। খীৰখিনি ভালকৈ উতল আহি গ'ল আৰু এতিয়া অলপমান লৰাই থাকিব লাগিব, কাৰণ তলত লাগি যায়। বৰা চাউল যিহেতু, কলা চাউলটোৰ পৰা বৰাই হয় নহয় জানো। আৰু এতিয়া অলপমান চাউলখিনি এনেকৈ ভাঙি দিছোঁ। যিমানত খীৰত বনালে এনেকৈ চাউলখিনি ভাঙি দিলে তেতিয়া পটককৈ সিজি যায় আৰু একদম ভাল লাগে খাবলৈ। মোৰ খীৰখিনি ভালকৈ সিজি গ'ল আৰু এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুট দিছোঁ। ড্ৰাই ফ্ৰুটৰ মাখনি আছে, খেজুৰ আছে, বাদাম আছে, নাৰিকল আছে, কিচমিচ আছে, সকলো ধৰণৰ ইয়াত আছে বস্তু। ইয়াত মই গোটেইখিনি ইয়াতে দি দিছোঁ। ড্ৰাই ফ্ৰুটখিনি দিয়াৰ পাছত মই অলপমান দেৰি খীৰখিনি এতিয়া হৈ গৈছে আৰু ইয়াতে মই ঘিৰ এচামুচ দি দিছোঁ। ঘিৰখিনি দিয়াৰ পাছত অলপমান দেৰি মই গাপত থৈ দিম। অলপমান দেৰি গাপত থোৱাৰ পাছত এতিয়া হৈ গ'ল আৰু বহুত ধুনীয়াকৈ খীৰখিনি হৈ গ'ল। চাওক, 1 কাপ চাউলৰ পৰাই কিমানখিনি খীৰ ওলালে দেখিলেনে? আৰু এনেকৈ বনালে খাবলৈ বহুত ভাল লাগে। সকলোৱে খীৰটো বনাই নহয় জানো, মই আজি এনেকৈয়ে বনালোঁ। একদম চিম্পুল পদ্ধতিয়ে হ'লেও বহুত ভাল লাগে। এতিয়া মই এইটো খীৰখিনি গোটেইখিনি এনেকৈ মই নমাই ল'ম। খীৰখিনি গোটেইখিনি বাতি এটাতে নমাই ল'লোঁ আৰু এতিয়া মই ইয়াতে ওপৰতে কিচমিচ কেইটামান দি দিছোঁ, তাৰপাছত মাখনি কেইটামান দি দিছোঁ। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল।